গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এই সঁচাকৈ পঢ়া পাতি নায়েই। তাৰপিছত কিহেদি চাহ খাম বুলি ভাবি কিনে গুড়া সান্দাৰ টেমাটো উলিয়াই আনিলোঁ। এতিয়া গুড়া সান্দাইদি চাহ খাম আৰু মই গুড়া সান্দাৰ লগত মই বিস্কুট ভুজিয়া কাটা নেকি এনেকৈ চব মিক্স কৰি কিনে খাওঁ। আমাৰ মায়েও ভাল পায় এনেকৈ খাই, ময়ো ভাল পাওঁ সেইকাৰণে। তাৰপিছত হাউচিং কি আহোঁ আহি পালি কোকৰাঝাৰৰ পৰা মায়ে হৈছে দেখোনে। তাৰপিছত বাবুটোৱে আৰু লাজতে মুখখন দেখাবাই নোৱাৰে, লাজুকীলতাটোৱে। তাৰপিছত মই ভাত বনাব আহিলোঁ, ডিমা এটা বেয়া হৈছে, মায়েৰে পেলাই দিলাক ডিমাটো। আহোঁ আৰু যাবাই হ'লাক, বাই বাই চিংকি। তাৰপিছত আৰু ভাত বনাব আহিলোঁ, আজি দালি দি বনাইছোঁ ডিমা। ভাত চাত খালোঁ, ভাত চাত খাই কিনে আৰু ঘুমাইছিলোঁ। মই ঘুমাই কিনে মাথাটো বিৰাট বিষ হৈছে আজি, কিয় বা নাজানো। হাও কি টপৰি কিয় কম্বল চম্বল লৈ আছে, হাঁহতে মছলাটো পিন্ধি আছে, তাই সেইকাৰণে কম্বলেদি লুকাই বহি আছিল। আপা ঐ আপিটো কি হ'ব, তাই আৰু একদম ভুজিয়া চুজিয়া খাই যাই পাব আছে। এথেন আৰু মই ঘুমাওঁ আৰু ভাত চাত খালোঁ। ঘুমাৰ আগতে অলপমান ষ্টনাৰটো দি মুখখন চাফা কৰি ল'লোঁ। তাৰপিছতে মইশ্চাৰাইজাৰটো ঘঁহিলোঁ হিমালয়াটো। তাৰপিছতে চুলি তুলি গাঁঠিলোঁ, নহ'লে আলিমুলি হৈ থাকে মাথাটো। এতিয়া আৰু ঘুমাওঁ আৰু, গুড নাইট, বাই বাই।